Hello, my dear students. Welcome to my YouTube channel MDS English Grammar, Assamese medium and English medium also. মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ইউটিউব চেনেললৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। I hope that all of you are being kept well by the grace of God. মই সিদিনাখন তোমালোকক প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বিষয়ে বুজাই আছিলোঁ আৰু সেয়া মোৰ প্ৰায় শেষ হৈ আহিছিল। এটা ব্যৱহাৰ আছিল, মই সিদিনাখন কৈছিলোঁ যে আজি মই তোমাক তোমালোকক সেই ব্যৱহাৰটো ক'ম। The other day I taught you about present perfect tense, and today I'm going to teach you about the last use of present perfect tense. So I have written here to express the sense of future perfect tense when preceded by after when. To express the sense of future perfect tense when preceded by after আৰু when অৰ্থাৎ ফিউচাৰ পাৰফেক্ট টেন্সৰ অৰ্থ বুজাবলৈ আফটাৰ আৰু হুৱেনৰ পাছত প্ৰেজেণ্ট পাৰফেক্ট টেন্স বহে। যদি আমি ফিউচাৰ পাৰফেক্ট টেন্সৰ অৰ্থ এটা বুজাওঁ যে ফিউচাৰ পাৰফেক্ট টেন্স কাক কয়, সেইটো বা তেনেকুৱা ধৰণৰ আমাৰ কিবা এটা প্ৰকাশ কৰিবৰ কাৰণে যদি আমি চেষ্টা কৰোঁ, তেতিয়াহ'লে আমি ফিউচাৰ পাৰফেক্ট টেন্সৰ অৰ্থ বুজাবৰ বাবে আফটাৰ আৰু হুৱেনৰ পাছত প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিম। আৰু এইটো it is used after future indefinite tense. Already you have seen here, I shall do that work when I have finished this work. I shall do that work. This is future indefinite tense, and when, and then after I have written here present perfect tense. So mark it, after present indefinite tense it is when, and then after present perfect tense is used, I have finished this work. So to express the sense of future perfect tense when preceded by after or when, অৰ্থাৎ ফিউচাৰ পাৰফেক্ট টেন্সৰ অৰ্থ বুজাবৰ বাবে আফটাৰ আৰু হুৱেনৰ পাছত তোমালোকে প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিবা। এইটো আশা কৰোঁ বুজি পাইছা। ইয়াৰ পাছতে অন্য এটা থাকে, আমি যেতিয়া প্ৰকাশ কৰোঁ কোনোবা এটা কাম, তেওঁৰ অহাৰ আগতে মই ভাত খালোঁ, যদি এইমাত্ৰ ঘটা বুজায় তেতিয়াহ'লে আমি প্ৰেজেণ্ট পাৰফেক্টৰ পাছত আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্স এটা দিম বিফৰতে। অৰ্থাৎ I have eaten rice before he comes, এনেদৰে আমি প্ৰকাশ কৰিম। আৰু এইটো আমাৰ প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ইয়াৰ শেষ আছিল আজিৰ পাৰ্ট 5ত। আমি আজি পাৰ্ট 5ত শিকাবলগীয়া কথা হৈছে, লেচনটো হৈছে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। Today I am going to teach you about present perfect continuous tense. What is present perfect continuous tense? An action which begins in the past, but it is still continuing. এইটো এতিয়ালৈকে চলি আছে। অতীততে কোনো এটা কাম আৰম্ভ হৈছিল আৰু ই যদি বৰ্তমানলৈকে চলি থকা বুজায় তাকে আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স বুলি ক'ম। আই ছাপ'জ ডেট তুমি এতিয়া যিখন স্কুলত পঢ়ি আছা, তুমি 2000 মই ধৰি ল'লোঁ 18 চনত তুমি নাম লগাইছিলা, তুমি 2018 চনত তুমি এডমিশ্যন লৈছিলা, আৰু এতিয়া 2020 এতিয়ালৈকে তোমাৰ এই কামটো চলি আছে। অৰ্থাৎ তুমি সেইখন স্কুলত পঢ়া, যিখন স্কুলত তুমি পঢ়ি আছা, সেই পঢ়াৰ কামটো 2018 চনৰ পৰা 2020 চনলৈকে চলি আছে। গতিকে সেইটোৱে হ'ব আমাৰ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। যি ভাৰ্বৰ কাম অতীততে আৰম্ভ হৈ বৰ্তমানলৈকে চলি থকা বুজায় তাকে আমি কি ক'ম? প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স বুলি ক'ম। এই প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সটো এনেকুৱা ধৰণৰ হয় যে মই ইমানটো ধৰি ল'লোঁ, I have been reading in this school since
2018 এই বাক্য আমি 2000 এই বাক্যটোৰ দ্বাৰা গম পালো আমি লাষ্টৰ টাইমটো দিব নালাগে ইয়াত আমি 2018 চনৰ পৰা পঢ়ি আছো যদি মই 2018 চনৰ পৰা এখন স্কুলত পঢ়ি আছো তেনেকুৱা এটা বাক্য প্ৰকাশ কৰিবৰ কাৰণে আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স ইউজ কৰিম ব্যৱহাৰ কৰিম that I have been reading in this school since 2018 to express that idea or to express that sentence we will use present perfect continuous tense so that is called present perfect continuous tense তুমি এটা কথা মন কৰিবা যে present perfect continuous tense since আৰু for এই preposition কেটা দৰকাৰ হয় since মানে since ই হল অসমীয়াত পৰা যদি থাকে পৰা since মানে পৰা অৰ্থাৎ since যদি point of time হয় point of time and since to whole point of time I suppose that 2018 it is a point of time so I have used here 2018 since 2018 কিন্তু যদি তুমি যদি ধৰি মই দুবছৰ হৈ আছে যদি মই এই স্কুলখনত দুবছৰ ধৰি পঢ়ি আছো বুজাই তেতিয়া হলে হ'ব কি যে I have been reading in this school for 2 years তেতিয়া হলে আমি when for is used যেতিয়া ই period of time হয় ব্যাপক সময় এটা period of time হয় period of time তুমি কথাষাৰ ভালদৰে মন কৰা যে আমি যেতিয়া since ব্যৱহাৰ কৰিম তেতিয়া এটা নিৰ্দিষ্ট চন থাকিব লাগিব নিৰ্দিষ্ট বাৰ এটা থাকিব লাগিব বা সময় কিবা এটা থাকিব লাগিব আৰু for থাকিলে মানে এটা period of time দুদিন ধৰি তিনিদিন ধৰি এবছৰ ধৰি এনেকুৱা ধৰণৰ থাকিলে মানে হেতু period of time হ'ব so then we will use for preposition in the present perfect continuous tense now present perfect continuous tense how you will write a sentence of present perfect continuous tense here I am giving for you a chart of present perfect continuous tense I have been taking we have been taking you have been taking you have been taking he or she has been taking and they have been taking this is singular number and this is plural number this is person first person second person and this is third person try to make sentence from this sentence we will try now I have been taking I suppose that I have taken another verb read or go I have been going to school I have been playing football he has been doing the sum they have been playing cricket you have been reading a letter
we have been reading a novel. So if we use in this sentence since or for, then I have been reading a lesson for an hour. মই এঘণ্টা ধৰি এটা পাঠ পঢ়ি আছো. I have been reading a lesson for an hour. বা মই পাঠটো পঢ়ি আছো. I have been reading the lesson for an hour. Subject I, তাৰ পাছত have বা has আহিব. তোমালোকে জানা যে have টো আহে singular number first person, second person, plural বাকি সকলোতে লাগিব. কিন্তু singular number যদি third personৰ হয়, যিটো ভাৰ্বত তোমালোকে s, es, is যোগ কৰিছিলা present indefinite tenseত, যিটো ভাৰ্বত তোমালোকে is যোগ কৰিছিলা present continuous tenseত, যিটো ভাৰ্বত তোমালোকে has যোগ কৰিছিলা present perfect tenseত, ইয়াতো তোমাৰ হেইটো হ'ব singular number third personৰ কাৰণে has লাগিব. মই অন্য এটা উদাহৰণ দিছো. গোটেই কালিৰে পৰা বৰষুণ দি আছে. এটা বাক্য কালিৰে পৰা বৰষুণ দি আছে. If I want to write it in English, then what will be the sentence? Your sentence will be বৰষুণ দিয়াৰ subject to the subject of raining. বৰষুণ দিয়াৰ subject to কি হ'ব? It হ'ব. It. আমি it দিলো. It. Singular number third person, it too. So it is singular number third person. So we will use here কিটো আমি ব্যৱহাৰ কৰিম has to ব্যৱহাৰ কৰিম. It has. Then after been. What is the verb here? Rain is verb here. Rain and ing for continuous tense, present perfect continuous tense. It has been raining. Kalire pora koise. Pora since yesterday. Kalire pora ami likhim since yesterday. Kalire pora borokhun di ase. It has been raining since yesterday. Dudin dhori borokhun di ase. It has been raining for 2 days. It has been raining for 2 days. তুমি নিশ্চয় গম পাইছা এই চাৰ্টখন মনত ৰাখিবলৈ চেষ্টা কৰিবা. Try to remember this chart I have been taking, we have been taking, and you will be able to make many sentences from this chart. I suppose that your subject is Jodu. You want to write Jodu a football খেলি আছে. So your sentence will be Jodu has been playing football. এঘণ্টা ধৰি হলে আমি দিম তাত for an hour. যদি আমি সময় দিও since morning, এনে ধৰণৰ আমি সময় দিব পাৰো, তেতিয়া হলে since হ'ব. আৰু তোমালোকক ইতিমধ্যে কৈছিলো since মানে অসমীয়া বাক্যটোত পৰা থাকিব আৰু ধৰি বুলি যদি কোৱা হয় তেতিয়া হলে তুমি for ব্যৱহাৰ কৰিব পাৰিবা. Since মানে point of time বুলি বুজি লবা আৰু for হলে মানে that is period of time বুলি ধৰি লবা. এতিয়া এনে ধৰণৰ বাক্য পৰীক্ষাত তোমালোকক কেতিয়াবা একোটা প্ৰশ্ন দিয়ে যে rewrite the following sentences using the correct form of the verbs given in brackets. তেনেদৰে ফৰ্মটো দিয়ে তোমালোকক. মই যিমানখিনি টেন্স শিকালো এই আটাইবোৰ টেন্সৰে দিব একোটা. মই দুই এটা এতিয়াৰ পৰা আৰম্ভ কৰিম. তোমালোকৰ টেন্সটোৰ পাছত কাৰেক্ট টেন্স সম্পূৰ্ণ হিচাপে আৰম্ভ কৰিম. তথাপিও মই এটা দেখুৱাবলৈ চেষ্টা কৰিছো ইয়াতে. তোমালোকে ভালদৰে চাই ল'বা. মই এইটোৱে দিলো. এতিয়া দিয়াটো তোমাক এনেকৈ দিব it rain since yesterday. এইটো বাক্য আছিল since yesterday. আমি এই বাক্যটো কারেক্ট টেন্স. প্রশ্নটো আহিব rewrite the following sentences using the correct form of the verbs given in brackets. এতিয়া এই ভাৰ্বটো তোমাৰ এই given or rain, it is given in bracket কি দিয়া আছে rain দিয়া আছে. গতিকে আমি কেনেকৈ চাম? আমি চালো যে ইয়াত since দিয়া আছে. গতিকে since দিয়াৰ পাছত এটাই মাত্ৰ সময় দিছে, অন্য এটা সময়লৈ ইয়াক দিয়া নাই. since আমুকটো আমুক বা এনেকুৱা ধৰণৰ দিয়া নাই, তেতিয়াহ'লে এইটো অন্য টেন্স হৈ যায়. তোমালোকে পাবা
এইটো past perfect continuous tense হ'বগৈ বাক্যটো গতিকে আমি কি কৰিম এই বাক্যটো আমি উত্তৰত লিখিম কেনেদৰে আমি যেহেতু জানিলো as it is a tense of present perfect continuous so we will use that chart subject it for singular number third person has been raining since yesterday. This is your answer. Now, এতিয়া তোমালোকক কোৱা হৈছিল যে যিবিলাক নন প্ৰগ্ৰেছিভ ভাৰ্ব আছিল বা নন কনক্লুচিভ ভাৰ্ব বুলি কৈছিলোঁ যিটো মই তোমালোকক এটা শব্দৰে এটা হেৰিৰে প্ৰকাশ কৰি দেখুৱাইছিলোঁ এনেদৰে ভাৰ্ব অফ চেঞ্জ ভাৰ্ব অফ ইমোশ্যন ভাৰ্ব অফ থিংকিং এণ্ড ন'য়িং এণ্ড আদাৰ্ছ সেই ভাৰ্ববিলাক ভাৰ্ব অফ চেঞ্জ ভাৰ্ব অফ ইমোশ্যন ভাৰ্ব অফ থিংকিং এণ্ড ন'য়িং এণ্ড আদাৰ্ছ এই ভাৰ্ববিলাক কিন্তু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সতো ব্যৱহাৰ নহ'ব The non-conclusive verbs are not used in present perfect continuous tense. গতিকে আমি সেইবিলাক ভাৰ্বৰ দ্বাৰা এনেকুৱা এটা বাক্য প্ৰকাশ কৰিবৰ কাৰণে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ অৰ্থটো বুজাবৰ বাবে আমি কি কৰিম তাত ইয়াৰ আগৰটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সে তেনেকুৱা অৰ্থ আমি প্ৰকাশ কৰিবৰ বাবে প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিম We will use the present perfect tense when the verb is non-conclusive verb. আমি non-conclusive verbৰ বাবে তেনেকুৱা অৰ্থ প্ৰকাশ কৰিবৰ কাৰণে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ অৰ্থ প্ৰকাশ কৰিবৰ বাবে non-conclusive verbবোৰ আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সে প্ৰকাশ কৰিম কিন্তু অৰ্থটো ই প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছৰ দৰে হৈ থাকিব মই এটা উদাহৰণ ল'লোঁ No এইটো এটা non-conclusive verb গতিকে মই বাক্যটা লিখিলোঁ I know উইদিন ব্ৰেকেটত দিয়া আছে এইটো know him I know him for a long time for a long time and this is a period of time so for is used here for a long time and this sentence is given to you for correct tense So what will you do? So you have seen here for দিয়া আছে তুমি চালা তুমি দেখিলা যে বাক্যটো for দিয়া আছে তুমি কেনেকৈ উত্তৰটো কৰিলা যে বাক্যটো যেহেতু for দিয়া আছে গতিকে আমি এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স বুলি আমি ধৰি ল'লোঁ কিন্তু আমি ইয়াৰ পাছৰ পৰ্যায়টো যদি চাওঁ যে যিহেতু এই যিটো ভাৰ্ব দিয়া আছে দি ভাৰ্ব হুইচ ইজ গিভেন উইদিন ব্ৰেকেট যিটো ভাৰ্ব দিয়া আছে This is a verb of non-conclusive. It is non-conclusive verb. So it cannot be used in present perfect continuous tense. I have told you already it should be used present perfect tense instead of present perfect continuous tense. Now then, গতিকে আমি এইটো present perfect continuous tenseৰ পৰিৱৰ্তে আমি কি কৰিম ইয়াত present perfect tenseৰে লিখিম। So উত্তৰটো আমি present perfect tense আমি মনত পেলাও present perfect tense লৈ we have taken আছিল গতিকে I have known ইয়াত known হ'ল কিহৰ কাৰণে হ'ল আমি জানো যে for the present perfect tense verb 3 past participle form হয় মেইন ভাৰ্বটো এইটো past participle form হ'ল I have known him for a long time এনেকুৱা ধৰণৰ বাক্য প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বাক্যৰ বাবে তোমালোকে মনত ৰাখিবা যে এই অক্সিলাৰী ভাৰ্বটোৰ পাছত যদি নট দিয়া যায় নট যোগ দিয়া হয় তেতিয়াহ'লে তোমাৰ বাক্যটো নিগেটিভ হ'ব আৰু এইকেইটা যদি ছাবজেক্টৰ আগলৈ লৈ যোৱা হয় হেভ আৰু হেজটো তেতিয়াহ'লে তোমাৰ বাক্যটো প্ৰশ্নবোধক বাক্য হ'ব এন ইণ্টাৰগেটিভ চেণ্টেন্স আশা কৰোঁ তোমালোকে ক্লাছটোৰ পৰা বুজি পাইছা গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক আজি ইমানখিনিয়ে ক'লোঁ আমি ইয়াৰ পাছৰ ক্লাছটো আমি অলৰেডি টেন্সৰ যি 4টা ভাগ আছিল প্ৰেজেণ্ট টেন্সৰ সেই প্ৰেজেণ্ট টেন্সৰ 4টা ভাগ মই শিকালোঁ তোমালোকৰ পাৰ্ট 5ত আমি পাৰ্ট 6ত ইয়াৰ পাছত তোমালোকৰ
past indefinite tense to moi তোমালোকক শিকাম এই past indefinite tense to প্ৰয়োগ বহুত ভালে কিবিধৰ প্ৰয়োগ আছে জটিল বুলি নাভাবিবা কিন্তু ভালে কিবিধৰ প্ৰয়োগ আছে মনত ৰাখিবলৈ চেষ্টা কৰিবা আৰু তোমালোকক মই হিদিনাও কৈছিলো আশা কৰো মনত আছে যে তোমালোকে যদি চেনেলটো ভাল পাইছা তেতিয়ালে এক সাবস্ক্ৰাইব কৰিবা চাবা প্ৰথমৰ পৰা শেষলৈ চাবলৈ চেষ্টা কৰিবা প্ৰথমৰ পৰা শেষলৈ চাবা তোমালোকে উপকৃত হবা বুলি মই ধৰি লৈছো আৰু চেনেলটো তোমালোকৰ বন্ধু বান্ধৱী আটাইৰ মাজত শ্বেয়াৰ কৰিবা try to share among your friends and আমি ইয়াৰ পাছত past indefinite tense বিষয়ে বুজাম so I will teach you in my next class past indefinite tense আমি জানো যে past indefinite past tense ৰ চাৰিটা ভাগ আছে গতিকে সেই চাৰিটা ভাগ বুজোৱাৰ পাছত আমি ফিউচাৰ লৈ যামগৈ তাৰ পাছতে আমি পৰীক্ষাত আহিবলগীয়া প্ৰশ্নসমূহৰ বিষয়েও আলোচনা কৰিম আজিলৈ সামৰিছো নমস্কাৰ